Hello, namaskar বন্ধুসকল and welcome back to my another video. আজি আছো মই ডিব্ৰুগড় আৰু ৰুমতে আৰু এতিয়া ওলাই যাম মই ফুৰিবলৈ আৰু ক'ত যাম আপোনালোকক দেখাই আছো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব আৰু এতিয়া হৈছে ৰাতিপুৱা 6টা আৰু আমাৰ লগৰ কেইটামান গা ধুই আছে আৰু মই এতিয়া বৰ্তমান শুই উঠিছো কাৰণ কালি মই শুতে অলপ দেৰি হৈছিল আৰু এতিয়া মই যাম ফুৰিবলৈ আৰু বলক যাওঁ আহিলো মই ফুৰিবলৈ লগৰ লগত স্কুটিত উঠি কিনে আৰু আপুনি চাব পাৰিব আমাৰ ৰুমৰ পৰা এতিয়া বৰ্তমান ওলালো তাৰপিছত এতিয়া যাওঁ চাহ খাম নেকি না কি কৰিম এতিয়া আপোনালোকক দেখাই থাকিম আৰু এয়া হৈছে আমাৰ ডিব্ৰুগড় নাজাৰটো এনেকুৱা হৈ আছে আৰু হেলমেট নলগাকৈ গ'লে মানে পুলিচে ধৰিব বুলি দুটা হেলমেট লগালোঁ তাৰপিছত এতিয়া ক'ত যাম আপোনালোকে চাই থাকিব তো বলক আৰু মই আহিলোঁ আকৌ সেইদিনা চাহ খোৱা জেগাতে মানে ভাল লাগিলে চাহ খাই কিনে আৰু আজি আকৌ খাম বুলি ভাবিছোঁ তাৰপিছত আজি অৰ্ডাৰ কৰিছোঁ আৰু চাহটো অৰ্ডাৰ দি কিনে পটককৈ নাহে আৰু 5 মিনিট 10 মিনিটমান বহিব লাগিব তাৰপিছত বনাই কিনে সিহঁতে দিয়ে আৰু কিবা চাহৰ লগত খাবলৈ কিবা বস্তু মগাইছোঁ আপোনালোকে দেখিব তেতিয়া মই অৰ্ডাৰ দিব লৈছোঁ আৰু চাই আছোঁ মেনুটো এতিয়া দিলোঁ মই অৰ্ডাৰ চাহ আৰু এতিয়া বনাই আছে চাহ আৰু মই মেনুটোত চাই আছোঁ কি কি বস্তু আছে আৰু তাৰ প্ৰাইচটো কিমান আছে তো ইয়াৰ পৰা খাম তাৰপিছত কি কৰিম আপোনালোকক দেখাই আছোঁ মই চাহ খোৱাৰ পাছত মই আহিলোঁ এতিয়া ৰুমলৈ আৰু এয়া মই আহোঁতে দেখি পালোঁ মোৰ লগৰ মোহনে বনাই আছে ভাত তাৰপাছত চব্জি আলু ভাজি বনাই আছে তাৰপাছত লগতে আছে আমাৰ লাইশাকো এই আলু ভাজি আৰু এয়া লাইশাক আৰু ওচৰতে সৰিয়হ তেল আছে তাৰপিছত মই যাম এতিয়া চব্জি ল'বলৈ কাৰণ এই নিৰামিষটো খাব নোৱাৰি তো আণ্ডা চাণ্ডা মিমি কিবা মেগী হ'ব কি হ'ব মই লৈ আহিম বলক এতিয়া যাওঁ আৰু লৈ আহোঁ এয়া চাব পাৰিব আপোনালোকে ৰুমৰ ওচৰৰ নাজাৰটো এনেকুৱা হৈ আছে এতিয়া আৰু এইটো হৈছে বাহিৰৰ নাজাৰাটো তাৰপিছত এতিয়া মই ওলাইছোঁ দোকানলৈ কিবা বস্তু আনিম তাৰপাছত বনাই কিনে খাম তাৰপাছত কি কৰিম ফুৰিবলৈ যাম নেকি আৰু কালি ভিডিঅ' পাব আপোনালোকে ফুৰিবলৈ যোৱা তাৰপাছত ভালকৈ এক্সপ্ল'ৰ কৰা নাই মই ডিব্ৰুগড় মই মানে ফুৰিব পৰা নাই মই বৰ্তমান বেলেগ এটা কামত আহিছিলোঁ আৰু মই কামটো আপোনালোকক ক'ম বাৰু কামটো ক'লোৱেই বাৰু আৰু বেলেগ এটা কাম আছিলে মোৰ অসম পুলিচৰ ইণ্টাৰভিউ আছিলে ফিজিকেল টেষ্ট তো সেইটোৱে দিবলৈ মই আহিছোঁ আৰু এয়া হৈছে আৰু এতিয়া আনিলোঁ মই মেগী আৰু লগতে 4টা আণ্ডা লৈ আহিছোঁ আমলেট বনাই খাম নহ'লে বইল কৰি খাম তাৰপাছত মই ফোন মাৰিছিলোঁ ভাইটিক ফোন নালাগিলে কাৰণ সি কৈছিলে ফোন মাৰিবি মই পইচা ভৰাই দিম বুলি কিন্তু নভৰালে আৰু ফোনটো নালাগিলে তো নিজৰ পইচা পৰাই আনিলোঁ মই আৰু যাওঁতে মই ৰাস্তাত বস্তু এটা দেখিলোঁ আপোনালোকক মই দেখাই আছোঁ অলপ পাছতে আপোনালোকে গম পাব বস্তু আজিকালিও ঠাণ্ডা দিনতো ইয়াত কি ওলায় আমাৰ ডিব্ৰুগড়ত আপোনালোকে দেখিবলৈ পাব ৰাস্তাতে সাপ পালোঁ সেই শিৱজী ৰক্ষা কৰোঁ সৰু আছিলে সাপটো ৰাস্তাতে দেখা পালোঁ কি জানো ভাল হয় না বেয়া হয় জানো কিন্তু হ'লেও দেখিছোঁ আৰু শিৱজীৰ ভক্ত হয় আমি ভালেই হ'ব নেকি তো এতিয়া আহিলোঁ মই দোকানলৈ আৰু কেইটামান বস্তু লৈছোঁ বাদাম কিচমিচ আৰু চানা কালি আছে মোৰ ইণ্টাৰভিউ আছাম পুলিচৰ সেইকাৰণে মানে তিয়াই থ'ম কালিলৈ খাম তো এতিয়া মই ইণ্টাৰভিউ দিব গৈ আছোঁ বাছত যাম বুলি ভাবিছিলোঁ এতিয়া বাছ নাহিব বুলি কোৱা শুনিছোঁ বাছ নাপালে এপেতে যাম এতিয়া চাওঁচোন বাছ আহিব না এপে আহিব তো আপোনালোকে চাই থাকিব ইণ্টাৰভিউ আছে কালি কি হ'ব ভাল হ'লে ক'ম বেয়া হ'লে নক'ম আপোনালোকে চাই থাকিলে গম পাই যাব তো এতিয়া মই আছোঁ ডিব্ৰুগড়ৰ পৰা অলপ ওচৰতে আছোঁ আৰু বাছৰ অপেক্ষাতে বহি আছোঁ এতিয়ালৈকে এটাও বাছ অহা নাই কি হ'ব আৰু এপে আহিব এপেতে উঠিম আৰু যাম ফাইনেলি এপে আহি গ'ল আৰু এপেত উঠিলোঁ এতিয়া বাছটো নাপালোঁ বাৰু আৰু ইয়াক এপে ড্ৰাইভাৰক কৈছোঁ মই যাম এতিয়া লাহোৱাল টেঙাখাটলৈকে এতিয়া ইয়াৰ পৰা যাম লাহোৱাল
তো এতিয়া মই আহি পালোঁ ৰুমত, কাৰণ মই আপোনালোকক মোৰ মোবাইলৰ বেটেৰী নাছিলে, আমাৰ লগতে মই দেখাব নোৱাৰিলোঁ। এতিয়া একে গ্ৰাউণ্ডতে দৌৰা আমাৰ লগৰ, আৰু ইয়াতে আহি পাইছিলোঁহে লগ পালোঁ। মানে আজিৰ দিনটো মানে পুৰা ৰুমটো ফুল হৈ আছে। মোৰ ভাগ্য ভাল, মই মানে চাঙত বহিব পালোঁ, শুবলৈ পাম। নহ'লেতো তলত শুব হ'লে মানে অলপ দিগদাৰ হ'লহেঁতেন, হ'লেও শুবতো নোৱাৰিম চাগে আজি ৰাতভৰ। এতিয়া ৰাতি বাজি আছে 1টা। তাৰপাছত মই উঠিলোঁ, উঠাৰ পাছত মই চাইছোঁ ৰাস্তাত ল'ৰাবিলাক থিয় হৈ আছে। আপোনালোকক দেখাই আছোঁ, মই এয়া চাব পাৰিব, জুম কৰি দেখাই দিছোঁ। এয়া 1টা বজাৰ আগৰ 12টা বজাৰ পৰা ইহঁতে লাইন পাতি কিনে বহি আছে, কাৰণ ফাৰ্ষ্ট গ্ৰুপত দৌৰিবলৈ। তো আমিও ভাবিছিলোঁ ফাৰ্ষ্ট গ্ৰুপত দৌৰিম বুলি, নহ'ব চাগে ছেকেণ্ড গ্ৰুপতে দৌৰিব লাগিব। তো এতিয়া মই ফাইনেলি এতিয়া আহি পালোঁ ৰুমত, আৰু একদম টোপনি লাগি আছে। ৰাতিপুৱা 1টা বজাৰ পৰা মানে বহি আছোঁ। ৰাতভৰ টোপনিটো নালাগিলে বাৰু, মানে এক্সাইটমেণ্ট এটা থাকে ন, তো সেইকাৰণে ৰাতভৰ টোপনিটো নাহিলে, হ'লেও 1 ঘণ্টামান শুলোঁ। এতিয়া লাগি আছে টোপনি, লগতে মাথা বিহু হৈ আছে। ৰাতিপুৱাৰ পৰা 1টা বজাৰ পৰা লাইন লাগি কিনে 8টা বজাত দৌৰিছোঁ। তো ভাবি লওক কিমান থিয় হ'বলগীয়া হৈছে এটা চাকৰিৰ কাৰণে। তো কি হ'ব নহ'ব মই ক'ব নোৱাৰিম, কাৰণ এক্সামটো ভালেই হৈছে। এতিয়া কি হ'ব ভবা নিচিনাটো হোৱা নাই বাৰু, হ'লেও ঠিকেই হ'ব নেকি। তাৰপাছত এতিয়া আহি পালোঁ, আৰু মই আছোঁ ডিব্ৰুগড়তে। তো কালি আকৌ এক্সপ্ল'ৰ কৰিম ডিব্ৰুগড় নাজাৰা কেইটামান, আৰু ভিউ পইণ্টবিলাক দেখাবলৈ যোৱাই নাই মই। তো কালি যাম। তো আপোনালোকে চাই থাকিব, স্কিপ নকৰাকৈ। আৰু মোৰ ভিডিঅ'টো চাবলৈ হ'লে ছাবস্ক্ৰাইব কৰিব, আৰু ৰাতি 8টা বজা 9টা বজাৰ ভিতৰত আপোনালোকে ভিডিঅ'টো পাই যাব। আজি ভিডিঅ'টো ইমানে, লগ কৰি আছোঁ বেলেগ এটা নেক্সট ভিডিঅ'টোত। টাটা বাই বাই।